নমস্কাৰ আপোনালোক সকলোকে গীতিছ গুড লাইফলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ এটা ব্যতিক্ৰম ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ' মানে কি, আমি বিদ্যালয়ৰ এটা ভিডিঅ'। আমাৰ মানে মাজত কম্পিটিশ্যন হৈছে মোৰ আৰু মধুস্মিতা বাৰ মাজত, মানে আমাৰ দুজনৰ মাজত নহয়, আমাৰ কামৰূপ মেট্ৰ'ৰ 10খন স্কুল SRF ফাউণ্ডেশ্যনে লৈ থৈছে। SRF ফাউণ্ডেশ্যনে এটা কম্পিটিশ্যন ৰাখিছে ৰিডিং কৰ্ণাৰৰ, আৰু তাৰ কাৰণে আমি এতিয়া ৰিডিং কৰ্ণাৰৰ মেটেৰিয়েলছবোৰ আমাক দি গ'ল। তাৰ পৰা আমি কিছুমান সামগ্ৰী বনাই আছোঁ, TLM বনাই আছোঁ, আৰু কৰ্ণাৰৰ ডিজাইনো দিব লাগিব। ডিজাইনৰ কাৰণে কিছুমান সামগ্ৰী বনাইছোঁ, তাকেই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু আপোনালোকক দেখাম আমিনো কি বনাওঁ। চাব, শেষলৈকে চাব। আজি এটা আৰু এয়া মধুস্মিতা বা কোৱা, দেখিছে বনাই আছে, কাপ বনাই আছে, দেখিছোঁ। জিকিব তাই, মোতকৈ জিকিব। মই একো বনোৱা নাই, একো ভালকৈ বনোৱা নাই, মই একদম ফাল্টু কৰি আছোঁ। এই মধুস্মিতা বাই প্ৰাইজ নিব, ফাৰ্ষ্ট প্ৰাইজ। আৰু বাকী টিচাৰবোৰে বেলেগ বেলেগ স্কুলত কি কৰি আছে দেখা নাই। এতিয়া আমাৰ স্কুলত এয়া হাই ক এখনতে বনালোঁ, নেভাৰ ষ্টপ ডুইং। ফুল লগাবলৈ আছে। মই পেঞ্চিল বনাম, গোটেইবোৰ কালাৰৰ পেঞ্চিল বনাম। তো ঘৰ বনাই ল'লোঁ এতিয়া, আৰু এইফালে পেঞ্চিলৰ জোঙাটো বনাইছোঁ। এইখিনি বেলেগ এটা ডিজাইন দিয়া হ'ব। আৰু চব কাগজ একেলগে লৈছোঁ, মানে এখন এখনকৈ কাটি নাথাকোঁ, চব সমানত লৈ মানে কাটি দিম। চাব, এখন হোৱাইট এখন লৈ লওঁ। সকলোবোৰ একেলগে কাটি এতিয়া মই কাটিবলৈ ষ্টাৰ্ট কৰি দিলোঁ। চব একেলগে কাটিম, পেঞ্চিলে অঁকাত। ৰ'বা, মই এতিয়া দিব নোৱাৰোঁ। মই হাতখন এৰি দিলে মোৰ এডাল বেকা হৈ যাব। চব পেজ একেলগে কাটি দিলোঁ, দেখিছে। আৰু এইফালে এনেকৈ চব একেলগে সমানত লৈ কাটিলে পিছত এখন এখনকৈ ক'বলগীয়া নহয়, জোখৰ হৈ যায়। হৈ গ'ল। এতিয়া ত্ৰিভুজটো কাটিম। এই যে পিছৰ সেইটো দিছে, তাৰপিছত আমাক লাগিব এনেকুৱা এখন ৰাঙা চকী। আৰু সেই পেলাই দিলোঁ, পিছত বেলেগ কামত ইউজ কৰিম। মোক লাগিব দেই সেইখন আনা, নহ'লে সেইখন আনা, ব্লুখন। এই বেবী ইয়াত এনেকৈ দি দিবা, বেয়া হৈ যায়। এইখনত এইখন দুখন আছে হা, সেইখন ভাজ লাগি গ'ল দেখোন। ভাজ লগাই নিদিবাচোন। সেইখন ভাজ লগাই আছে, এনেকৈ থৈ দিবা। এতিয়া অনুষ্কা, তুমি এই গ'লকাত এইটো কাটা হৈ গৈছে, আৰু এতিয়া এই গল্ডেনটোৰ পৰা এটা ডিজাইন দিয়া হ'ব। আৰু মই কালাৰ্ছৰ ওপৰত বনাম এতিয়া, এটা লাষ্টৰ শেষত দেখাম। তাৰপৰা ষ্টাৰ্ট কৰা হৈছে, সিহঁতে কালাৰ কৰিব দিছোঁ। কালিৰ পৰা তলত বহি বহি কালাৰ কৰি কঁকালৰ বিষ হৈ গৈছে, সেইকাৰণে সিহঁতক কৰিব দিছোঁ। ইয়াৰ পিছত দিয়া বেলেগ বেলেগ কালাৰ দিয়া, ইয়াৰ পিছত দিয়া ব্লেক দিয়া। ব্লেক নালাগে, ৰ'বা বেয়া লাগিব। য়েল্ল' য়েল্ল' নালাগে। দেখা নাই, য়েল্ল'টো জিজি লিখিব নহয়, ব্ৰাউন। আৰটো দিয়া, গ্ৰীণটো নিজে লিখিব। কৰি আছে। আৰু এইফালে স্কুলত দেখুওৱা, তুমি কি বনাইছা? কিমান লাজ কৰে এজনী ছোৱালী, মস্ত লাজ কৰে। স্কুলত দেখুওৱা কি বনাইছা, কোৱা আকৌ। কোৱা। যেন তেনে নকৈছে। জয়শ্ৰী কি কৰি আছে? আঠা আৰু মোক কোনে হেল্প কৰি আছে? এই দুটা এনে এনে লৈ লৈ বস্তুবোৰ কৰি আছে। মই হেল্প কৰা নাই, মই হেল্প কৰা মানুহ নাই। মধুস্মিতা বা হেল্প কৰা মানুহ ধেৰ আছে। এটা ৰেড কৰা হ'ল, বেলেগ বেলেগ কালাৰ দিয়া। মই ৰিডিং কৰ্ণাৰটো ৰেডি কৰাৰ আগতে আমাৰ শ্ৰেণীকোঠাটো কেনেধৰণৰ আছিলে তাৰ কিছুমান স্থিৰ চিত্ৰ আপোনালোকলৈ আগবঢ়ালোঁ। তাৰপিছত শেষত আপোনালোকে স্থিৰ চিত্ৰসমূহৰ লগত বাকী মোৰ ভিডিঅ'টো তুলনা কৰি চালে বুজিব মই কিমানখিনি কাম কৰিলোঁ। মই ৰিডিং কৰ্ণাৰটো ৰেডি কৰাৰ সময়ত মোৰ বিদ্যালয়ৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলে মোৰ লগত বহুতো সহায় সহযোগিতা আগবঢ়াইছিলে। তাৰো স্থিৰ চিত্ৰ কেইখনমান আপোনালোকৰ বাবে আগবঢ়ালোঁ।
আচলতে মই ভাবিছিলোঁ আপোনালোকৰ বাবে মই TLM-সমূহ কেনেদৰেনো তৈয়াৰ কৰিছোঁ তাৰ কিছুমান ভিডিঅ' ৰাখিম বুলি, কিন্তু কামৰ হেঁচাত মই ভিডিঅ' কৰিবলৈ পাহৰি থাকিলোঁ। সেইকাৰণে আপোনালোকক শেষত স্থিৰ চিত্ৰসমূহে দেখাব পৰা গ'ল। এইখন হৈছে মই তৈয়াৰ কৰা TLM কৰ্ণাৰৰ চিত্ৰ। শেষত মোৰ ৰিডিং কৰ্ণাৰ আৰু TLM কৰ্ণাৰ তৈয়াৰ কৰা কমপ্লিট হৈ গ'ল আৰু তাতে বহি মই এখন ফটো তুলিলোঁ। আৰু মোৰ মৰমৰ টীমটো এইখিনি হৈছে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ প্ৰতিটো কামতে সহায় সহযোগিতা আগবঢ়াইছিলে। আৰু এইখন হৈছে মোৰ সৰু সৰু কণমানি ছাত্ৰ ছাত্ৰীসকলে আহি এক্সাইটেড হৈ ৰাতিপুৱা নিজে নিজে আহি বুকছ লৈ কিতাপ পঢ়াত আৰম্ভ কৰি দিলে আৰু মই মৰমতে সিহঁতক ফটো তুলি ৰাখিলোঁ সিহঁতে নজনাকৈ। একেবাৰে শেষত মই আপোনালোকৰ বাবে তৈয়াৰ কৰা ৰিডিং কৰ্ণাৰটো সম্পূৰ্ণ ভিডিঅ' আপোনালোকৰ আগত দেখাইছোঁ। আপোনালোকে চাওক, তাত যদি কিবা ভুল ভ্ৰান্তি হৈছে মোক দেখাই দিব বা কমেণ্ট বক্সৰ তলত লিখি দিব। আৰু ভাল পালেও লিখিব, বেয়া পালেও লিখিব, আৰু কিবা যদি মই ইয়াত যোগ দিবলগীয়া আছিল তাকো আপোনালোকে মোক জনাব বুলি মই আশা ৰাখিলোঁ। চাওক এতিয়া মোৰ ভিডিঅ'টি। মোৰ এই ৰিডিং কৰ্ণাৰটোৰ এটা থিম দিছোঁ আৰু থিমটো হৈছে গছৰ তলত পঢ়ো আহা, লেটছ উই ষ্টাডি আণ্ডাৰ ট্ৰী শ্বেডো। আৰু আপোনালোকে যদি মোৰ ৰিডিং কৰ্ণাৰৰ ভিডিঅ'টি ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাষতে থকা বেল আইকনটো টিপি দিব। আজিলৈ আহোঁ, বাই বাই। পইচা উলিয়াইছা? পইচা উলিয়াইছা? ৰখিবনে সুধাচোন 2 মিনিট 5 মিনিট মান। তোমালোক আঁতৰি দিয়া হওক অকণমান।